হাই ফ্ৰেণ্ডছ, জ্ঞানৰ টিউবলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰহ্মপুত্ৰ নদী সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে এখন অন্যতম উল্লেখযোগ্য নদী। এই নদীখন চীন দেশ, ভাৰত আৰু বাংলাদেশৰ মাজেৰে পাৰ হৈ গৈ বংগোপসাগৰত পৰিছেগৈ। আহক আমি ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল আৰু বিস্তৃতিৰ বিষয়ে কিছু কথা জানি লওঁ। ব্ৰহ্মপুত্ৰ নদী বৰ্তমান হিমালয় পাহাৰৰ উত্তৰ ফালে থকা চীন দেশৰ তিব্বত মালভূমিৰ কৈলাশ পৰ্বতৰ ওচৰৰ মানস সৰোবৰৰ পৰা উৎপত্তি হৈছে। আচলতে ইয়াৰ উৎপত্তিস্থল মানস সৰোবৰৰ ওচৰতে থকা আংশী গ্লেছিয়াৰ। চীন দেশত ইয়াক ইয়াৰলুং চাংপো নামেৰে জনা যায়। যেতিয়া ইয়াৰলুং চাংপো অৰুণাচলত প্ৰৱেশ কৰে তেতিয়া প্ৰথমে চিয়াং আৰু তাৰ পাছত দিহাং নাম লয়। দিহাঙৰ লগত অৰুণাচল প্ৰদেশৰ দিবাং আৰু লোহিত নামৰ দুখন উপনৈ লগ লাগে। ইয়াৰ পিছত এই নদীখন অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ নাম লয়। ভাৰতবৰ্ষৰ নদীসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ একমাত্ৰ নদী যাৰ নামটো পুৰুষৰ নামত নামাংকিত। বড়োসকলৰ মাজত ব্ৰহ্মপুত্ৰ নদী বাৰলুং বুথুৰ নামেৰে পৰিচিত। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে পাৰ হৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰে। গংগাৰ লগত লগ লাগি ই মেঘনা নামেৰে বংগোপসাগৰত পৰেগৈ। এই ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সংগমস্থলীতেই বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যতা হৈছে প্ৰায় ২৯০০ কিলোমিটাৰ অৰ্থাৎ ১৮০১.৯ মাইল। ইয়াৰ গড় গভীৰতা হৈছে প্ৰায় ৩৮ মিটাৰ আৰু কোনো ঠাইত ইয়াৰ সৰ্বোচ্চ গভীৰতা ১২০ মিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ লগত ইয়াৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ বহুকেইখন নদী লগ লাগিছেহি। এইবোৰৰ ভিতৰত উত্তৰ পাৰৰ মুখ্য নদীসমূহ হ'ল সোৱণশিৰি, কামেং, ধনশিৰি, মানাহ, চম্পাৱতী, সৰলভঙ্গা আৰু সোণকোষেই প্ৰধান। আনহাতে দক্ষিণ পাৰৰ মুখ্য নদীসমূহ হ'ল বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু কপিলী। যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ মাজভাগ পায় তেতিয়া ই উত্তৰ ফালে খেৰকুটীয়া নামেৰে আৰু দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নামেৰে দুটা সুঁতিত ভাগ হৈ যায়। ১০০ কিলোমিটাৰ এনেদৰে বৈ যোৱাৰ পাছত ইহঁতে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ সৃষ্টি কৰি পুনৰ এক হৈ যায়। এই ব্ৰহ্মপুত্ৰ নদীৰ বুকুতেই পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দও অৱস্থিত। গুৱাহাটী মহানগৰীৰ ওচৰত এই নদীখন শ্বিলং মালভূমিৰ প্ৰায় ১ কিলোমিটাৰ প্ৰস্থচ্ছেদৰ এক চেপেটা অংশৰ মাজেৰে পাৰ হৈ গৈছে। এই অংশৰ প্ৰস্থতা কম হোৱা বাবেই ১৬৭১ চনত ইয়াত শৰাইঘাটৰ যুদ্ধ হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এই অংশতেই ১৯৬২ চনত ৰেলপথ আৰু যাতায়াতৰ বাবে এখন দুখলপীয়া দলঙৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ নাম ৰখা হৈছিল শৰাইঘাটৰ দলং। এই শৰাইঘাটেই হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৬খন দলং আছে। এইবোৰ হ'ল ভূপেন হাজৰিকা সেতু, বগীবিল ব্ৰিজ, শৰাইঘাট ব্ৰিজ, কলীয়াভোমোৰা সেতু, নৰনাৰায়ণ সেতু আৰু নিউ চৰাইঘাট ব্ৰিজ। ব্ৰহ্মপুত্ৰ নদী হৈছে পৃথিৱীৰ ১৫তম দীৰ্ঘতম নদী। পানী বহন ক্ষমতাৰ ক্ষেত্ৰত ইয়াৰ স্থান পৃথিৱীৰ ভিতৰতে ৯ নম্বৰ। অসমত ১৯৫০ চনত হোৱা ৮.৬ প্ৰাবল্যৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলিখন কিছু ওপৰলৈ উঠি আহিছিল, যাৰ বাবে বৰ্তমান অসমত সঘনাই বানপানীৰ সৃষ্টি হয়। ফ্ৰেণ্ডছ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰক। থেংক ইউ।